এয়া আজি আমি ইকো পাৰ্কলৈ বুলি আহিছোঁ 2 নম্বৰ গেটৰ ফালে প্ৰৱেশ কৰিম আৰু ইয়াতে ডাঙৰকৈ 2 বুলি লিখা আছে এইফালে এতিয়া আমি টিকেট কাটিবগৈ লাগিব এইফালে গেটখন আছে এই লগৰ এজনে টিকেট কাটিবলৈ বুলি গৈছে অলপ চাৰিওফালে দেখাই আছোঁ মেইন ৰোডটো ওচৰতে আছে এইটো এইফালে আমাৰ অপৰাজিতা হাই কৈ দিয়া ওপৰৰ ফালে মেট্ৰ' যায় বাহিৰে বাহিৰে আহিলোঁ আৰু পাৰ্কলৈ বুলি অলপ ফুৰিবলৈ কাৰণে এতিয়া ভিতৰত সোমাইছোঁ আৰু এইফালে ফুলখিনি ইমান ধুনীয়াকৈ ৰাখি থৈছে আৰু ইয়াৰ পৰিৱেশটো বহুতেই ধুনীয়া এখন পাৰ্ক আৰু কিমান মানে ধুনীয়া হ'বই আৰু আপোনালোকক দেখাই আছোঁ যি পাওঁ দেখাই যাম সকলোখিনি চাই থাকিব আৰু ইয়াতে এখন ট্ৰেইন এখন এয়া আমি ফাইনেলি ভিতৰত সোমালোঁ আৰু চাই থাকিব আপোনালোকে এইফালে লগৰকেইজনী আৰু এইফালে চাওক ইমান ধুনীয়া এটা পৰিৱেশ এইফালে পুৰা বতাহ বলি আছে ভাল লাগিছে আৰু পানীখিনি ইমান ধুনীয়াকৈ গৈ আছে ন পানীখিনি ইমান ধুনীয়াকৈ একদম বৈ গৈ আছে এইফালে গেটৰলৈকে আছে একেবাৰে বহুত ডাঙৰ হয় ইয়াৰ আমি এইটো পাৰ্ট আছোঁ আৰু সেই সিটো পাৰ্টো আছে এইটো পাৰ্টো আছে এতিয়া বতাহ বলি আছে কিমান ভাল লাগিছে ইয়াত আৰু বহি থাকিব আৰু এইফালে উঠিবলৈ পুৰা সাজু হৈ আছে এতিয়া সন্ধিয়া টাইমত আৰু ভাল লাগিব পুৰা লাইটিং হৈ থাকিব যে ভাল লাগিব এতিয়া সন্ধিয়া হৈ আহিছে পিছে আৰু এইফালে দুজন উঠি চাইকেল চলাব পৰা এইকেইটা কি হয় এইফালে এটা পকা আপেল আৰু আনফালে এটা কেঁচা আপেল বা সন্ধিয়া হৈ আহিছে আৰু লাইটবিলাক জ্বলাইছে লাহে লাহে ভাল লাগি আহিছে চাবলৈ সেইখিনি মাজত চাওক কি ধুনীয়া একদম এইফালে পানী এইবিলাক সোঁত বৈ আহিছে
এইফালে পানী ওলাই আছে। আৰু আমাৰ বাইদেউগৰাকী একদম পুৰা পৰি পৰি ফটো উঠিছে। মইনা কলিজা বোলে তাই এইটো। মই ভিডিঅ' কৰি আছোঁ মানে গম নাপায় তাই। এইটো কোনটো মইনা কলিজা? আইঅ' মইনা কলিজা। ইয়াৰ মইনা কলিজাটো একদম বিচৰা ধৰণে পালে দেই। সোনকালে যামগৈ অলপ। এইফালে আছে ৰেষ্টুৰেণ্ট, কিবা খাওঁ ক'লে খাবলৈ পাৰিব। ইয়াত কি কি বটল ৰাখি থৈছে এইবিলাক। এখন সৰু সুৰা ৰেষ্টুৰেণ্ট আৰু সেইফালে গ্ৰীণ কালাৰৰ পূৰা পানী ওলাই আছে। ব'লক ওচৰত যাওঁ অলপ। গ্ৰীণ লাইট জ্বলোৱা আছে। গ্ৰীণ কালাৰ পানী নহয় কি হ'ব আৰু ন। এইফালে কাষতে মেইন ৰোডটো আছে। আৰু ফাইনেলি এইখিনি আৰু গ্ৰীণ কালাৰ পানী মানে গ্ৰীণ লাইট আৰু গ্ৰীণ লাইট জ্বলোৱা আছে। ৱাও, এইফালৰ পৰা মুখখন আন্ধাৰ আন্ধাৰ লাগে। বতাহ বলি আছে একেবাৰে। এতিয়া সন্ধিয়া হৈ আহিছে আৰু ভাল লাগিব আৰু চাই। লাইটিং হৈ আছে পুৰা। অঁ বাইদেউ ফটো উঠিব লাগে, পুৰা ধুম হৈ গৈছে। ভালদৰে অহা নাই দেখোন, আন্ধাৰ আহিছে। প'জ দে, প'জ দে। অকণমান হাঁহি থাক। ৰ এইফালে অকণমান হেৰি এইফালে কেমেৰা ফালে। কিমান ডাঙৰ এটা এৰিয়া হ'ব লাগিব ভাবকচোন। এখন দুখন গেট নহয়, 4খন গেট আছে। অঁ ইয়াত এতিয়া মুখখন ভালদৰে দেখিছে। এইফালে আমাৰ ফটোশ্বুটৰ পৰ্ব চলি আছে আৰু অপৰাজিতা ফটোশ্বুট কৰি আছে। এইফালে আমাৰ কেমেৰামেন। যামগৈ আৰু আমি এতিয়া বেছি দেৰি নাথাকোঁ। ভিডিঅ'টো চাই কেনে পায় জনাব আপোনালোকে। এবাৰ আমাৰ এখেত কেমেৰামেন। এই চাহটো পৰিছে, কৰ্ম চাহ পৰিছে। এইফালে কেমেৰামেন, এইফালে আমাৰ ফটোশ্বুট চলি আছে। এইফালে চাই দে এবাৰ।
ये कि चालिया पोज दिसे सब ये তুমি শুই যোৱা দে হা এই শুবলৈ মন গৈছে হবে অফিচৰ পৰা অহা যে ভাগৰ লাগিছে ইফালে আছে জিৰাফ এইটো একেবাৰে ডাঙৰ হয় একেবাৰে ওপৰৰ পৰা তললৈ দেখাই দিছোঁ আৰু এইফালে আছে অঁ হাতী আছে অঁ এইফালে আছে এইটো পোৱালিটো নেকি আৰু এজনী মাকজনী চাগে এই মাকজনী অলপ সৰু এইটো পোৱালি আৰু এইটো বাপেকটো নেকি অঁ এইটো বাপেকটো হয় ন এইটো বাপেকটো হয় এইটো পোৱালিটো আৰু এজনী আৰু এইজনী মাকজনী চাগে কি চালিয়া গছ গছনি পূৰা আছে এজোপা জামুকৰ গছ চাগে আৰু এইফালে এজোপা ঔটেঙা গছ আৰু এইফালে একদম পোৱালি পোৱালি এইবিলাক কি হয় অঁ এইটো হেৰি এইটো হৰিণা এইটো হৰিণা হয় দেই অঁ হৰিণ হয় এইটো হৰিণ আৰু আছে এইকেইটা হৰিণেই হয় গোটেইকেইটা এইটো ডাঙৰ হয় কেইটা আছে 6টা 7টামান আছে নেকি এইকেইটা ইমান ধুনীয়াকৈ বনাই ৰাখিছে এইকেইটা এইয়া কি কালাৰ মানে সেউজীয়া নীলা হালধীয়া এইয়া এইয়া টিকলু টিকলু হাতী এটাই আছে নে দুটাই আছে ধৰিব মানে এটা আছে এটা নে এজনী নাজানো এটা এটা কৈ আছোঁ বলক হাতীটো অলপ চাই ল'ব নকলি হাতী তুলিছে নে ফটো চুট চলি আছে দেখাই দেই এইটো হাতীটো এবাৰ বোলে ইয়াত বহি ফটো তুলে আমি য'তেই ফটো তুলিবলৈ হয় বেগটো একদম তলতে ইমান অৱহেলা কৰোঁ বেগটো তলতে ৰাখি থৈ দিওঁ এবাৰ ফটো তুলিব দেই উঠা উঠা এইফালে আমাৰ কেমেৰা মানে মোবাইল ৰেডি কৰিলে এইফালে ৰেডি কৰিলে মানে য'তে পাই ৰাখিবলৈ তাতে ৰাখি দিবলৈ আছে মোবাইলটো এইফালে মানুহজনী এইফালে এতিয়া ভালো হয় দেই আমাৰ বাইদেউজনী এটা ফটো তুলিছে এই গৈছোঁ ৰ কি কৈছা আমি ইয়াতে বহি অলপ ফটো চটো তুলি ল'লোঁ আৰু ভিডিঅ' চিডিঅ' বনালোঁ অলপ এইফালে ফটো শেষ হোৱা নাই এতিয়াও বনাই আছে তুলি আছে বনাই আছে ওলাইছোঁ চ' ফ্ৰেণ্ড আজি আপোনালোকক দেখাবলগীয়া মানে কি আৰু এটা সৰু সুৰাকৈ ভিডিঅ' বনাই দিলোঁ যিহেতু পাৰ্কখনত আহিছিলোঁ যেতিয়া তো ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক কমেণ্ট এটা কৰি জনাব আৰু যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ চাই কেনে পাই মোক কমেণ্ট কৰি জনাব ঠিক আছে তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ তেনেহ'লে আজিলৈ বাই বাই শুভৰাত্ৰি